নমস্কাৰ বন্ধুসকল, আগৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া গৈ আছোঁ নামটি চাৰিআলি। তাৰমানে পূজা এতিয়া মণ্ডপটো বনাই আছে, তাকে দেখুৱামগৈ বুলি ভাবিছোঁ আপোনালোকে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, চাই থাকক আৰু গৈ আছোঁ এতিয়া। তো গাইজ গৈ আছোঁ এতিয়া। এতিয়া ৰাস্তা চব ভালকৈ মানে পূজা মণ্ডপটো আধা আধি কাম প্ৰায় হৈছে। তো তাকে অলপ দেখুৱামগৈ বুলি ভাবিছোঁ আপোনালোকক। তো চাই থাকক ভিডিঅ'টো, লাইক এটা মাৰি দিয়ক। চাই থাকক আৰু পিছত এবাৰ ক'ত চোৱা হয় নাজানো পূজা, সেইকাৰণে এতিয়াই দেখুৱাই দিছোঁ ইয়াত। আকৌ যেতিয়া পূজা হয় তেতিয়া আহিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, লাইক এটা টাইমৰ যদি মাৰি দিয়ক। আৰু এইখন হ'ল গাইজ শ্বহীদ পিয়লি ফুকন কলেজ। পাই গ'লে মণ্ডপটো আপোনালোকক দেখুৱাই দিছোঁ, যিটো চাই হওক। বোলে গলিটোৱেদি সোমাই পানি যাবলগীয়া হৈছে, চাওক। আৰু দুৱাৰ হ'ব চাগে এইফালে। তো গাইজ এইফালে আহি গ'লোঁ, এইফালে মণ্ডপটো ভালকৈ দেখুৱাব পাৰি। তো এইফালে হৈ আছে, কাম চলি আছে পূৰা। গাইজ এইফালে কাম লাগি আছে। তো ৰাস্তা ফালৰ পৰা অলপ দেখুৱাই দিছোঁগৈ আপোনালোকক, চাই থাকক পূৰা ভিডিঅ'টো। সেইখন মণ্ডপটো গাইজ মানে প্ৰায় 40-50% মান কাম সম্পূৰ্ণ হৈ গ'ল এতিয়া। চব গাইজ এতিয়া বস্তু বিকিবলৈ লাগি গ'ল, বস্তু বিকিবলৈ লাগি গ'ল। আৰু এইফালে মণ্ডপটো বনাই আছে। আৰু চাৰ্ট লাগে যদি আপোনালোকক, এইবোৰ স্পৰ্টিং লাগে যদি লৈ যাওক, 100 টকা 150 টকা। গাইজ এতিয়া চেণ্ডেলৰ দোকানত আহি গ'লোঁ, শ্ৰীমন্তই চেণ্ডেল ল'ব এতিয়া। তো চাই থাকক আৰু ভিডিঅ'।
অঁ চেণ্ডেল কিনিলা নেকি আগলৈ তো গাইজ এতিয়া আৰু চিংৰা এটাকে খাই লওঁগৈ আৰু হোটেলত গৈ পানি খুব প্ৰিয় হোটেল এইখন সোমাই ল'লোঁ ভিৰ আছে তো দিয়ক আৰু চিংৰা এটাকে খাই পিনি ঘৰলৈ যাব লাগে আৰু এতিয়া তো গাইজ এইটোৱে আছিল নৰ্মেল ভিডিঅ' আৰু ডে আৰু তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব আৰু আপোনালোকে ক'ত ক'ত গৈ চাব এনেই অলপ জনাই দিব আৰু তো আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানেই আৰু বাই বাই